हेलो एवरीवन এইফালে মই ৰেডি হৈ গলো ৰাতিপুৱা 5টা বজাতে উঠি মানে আজি যাওঁ বাসুদেৱ থানৰ অভিমুখে ডিব্ৰুগড় হৈ যাওঁতে আৰু দাদা বহুতৰ লগতে যাম আৰু আপোনালোকক সকলোখিনি দেখাই যাম ঠিক আছে ভিডিওটো শেষলৈকে চাব আৰু 6 মান বজাত এয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল এইফালে নবু আৰু টিকলা আগত দাদা আৰু ছোৱালী এয়া আমি যাওঁতে উইংছ অফ হাজৰিকা দেখি গলো মই প্ৰথমবাৰ দেখিছো দেই আৰু ডিব্ৰুগড়ত থকা এয়া জগন্নাথ মন্দিৰ প্ৰথমতে আমি দৰ্শন কৰিলো গৈ আৰু এইফালে দেখিছেনে ইমান ধুনীয়া মন্দিৰ ভাগ মানে চালে চাই থাকিবলৈকে মন যায় আৰু ভিতৰ ফালে যে আৰু ধুনীয়া এয়া চিত্ৰসমূহ ইমান ধুনীয়াকৈ খোদিত কৰিছে আৰু মন্দিৰ ভাগত বহুত সময় কটাবলৈ মন আছিলে সময় খালি আমাৰ সময়ৰ অভাৱৰ বাবে লৰালৰি কৰিবলগীয়া হ'ল বেছি সময় তাত থাকিবলৈ নাপালো এইফালে দোকানো আছে যেহেতু এতিয়া ইমান সিজন নহয় তথাপি হিমান মানুহ নাই তথাপিও আছে আৰু এয়া মন্দিৰৰ সন্মুখ ভাগ এইফালে দি আমি ভিতৰলৈ সোমাই গলো এইফালে সোমাই গৈ ইমান ধুনীয়া মন্দিৰ ভাগ দেখিছেনে আৰু বৰ ধুনীয়াকৈ ৰাখিছে ফুলৰ টাবসমূহ বৰ ধুনীয়াকৈ সজাই ৰাখিছে আৰু এইফালে বাওঁফালে চাকি দিবৰ বাবে আছে আৰু তাতে আমি গৈ প্ৰথমে চাকি দি ললো আসলতে আমাৰ যোৱা প্লেনটো হঠাতে হ'ল আগদিনা মানে কথা পাতিছো আৰু পিছদিনা আমি ওলালোই আৰু এয়া মন্দিৰৰ ভিতৰ ভাগলৈ গলো আমি আমাৰ টিকলি দেখিছেনে একদম পুৰা কবনোৱা হৈ গৈছে আৰু মোৰো বেছি ভাল লাগিছে ইমান ধুনীয়া ঠাই কাৰণো ভাল নালাগিব নহয় জানো এয়া ইফালে নন্দী বাবাও আছিলে নন্দী বাবাৰ কানে কানে মনৰ কামনা পূৰ হ'বৰ বাবে মনৰ কথা ক'লো আৰু অলপ সময় আমি ইফালে সিফালে চাই আকৌ তাৰ পৰা ওলাই আহিলো যিহেতু আমাৰ বহুতখিনি ঠাই ফুৰিবলৈ আছে সেয়েহে আমি বেছি সময় তাত থাকিব নোৱাৰিলো এয়া বগীবিল দলং এয়া ময়ো এয়া প্ৰথমবাৰৰ বাবেহে দেখিছো দেই তাতে অলপ সময় ৰলো আৰু অলপমান ফটো মাৰিলো আৰু এয়া তাৰ পাছতে আমি গলো বাসুদেৱ থান অভিমুখে এয়া বাসুদেৱ থানৰ গেট এইফালে সোমাই গলো আৰু পৰিৱেশটো সঁচাকৈ ইমান ধুনীয়া আৰু মাজতে আমি চাহো খালো আৰু ভাতো খালো কিন্তু ভিডিঅ'হে কৰা নহ'ল চাহ ভাত খোৱানো কি ভিডিঅ' কৰিম নহয় জানো এইফালে অলপ সোমাই যোৱাৰ পাছতে এয়া আমি মূল গেট পালোগৈ আৰু তাৰে ওচৰৰ দোকানৰ পৰা আমি শৰাই আৰু চাকি লৈ ললো আৰু ভিতৰলৈ সোমাই গলো পৰিৱেশটো খুব নিজান মানুহৰ সমাৱেশ ইমান নাই এয়া মূল গেটত আমি সোমাই গলো সেইফালে মূল মন্দিৰ ভাগ আছে আৰু বহুত ডাঙৰ হয় ঠাইখিনি ইয়াত অতিথিৰ বাবেও অতিথিশালা আছে আমি যিহেতু থাকিবৰ বাবে অহা নাই সেইকাৰণে অতিথিশালালৈ নাই যোৱা বাৰু এইফালে প্ৰথমে গৈ ভৰি হাত ধুই ললো তাৰ পাছতে আমি মন্দিৰৰ ভিতৰলৈ বুলি সোমাই গলো আগতে যিহেতু কোনো আমি যোৱা নাই এই মন্দিৰলৈ সেয়েহে ইমান বিশেষ কেনেকৈ কি কৰিব লাগে নাজানো প্ৰত্যেক নিৰ্দিষ্ট স্থানত মানে কামখিনি হয় প্ৰথমে আমাক তাৰ মানুহে বুজাই দিলে প্ৰথমে আমি গৈ মূল মন্দিৰ ভাগলৈকে সোমালো তাতে শৰাই আগবঢ়ালো তাতে শৰাই লৈ তাৰ পাছতে আমি চাকি জ্বলাবৰ বাবে চাকি দিয়া ঘৰলৈ গলো এয়া তাৰ পাছত ইয়াত চাকি দি আমি তাৰ পাছতে মূল যিভাগ মন্দিৰ তাত আমি সেৱা ললো কিন্তু তাত ভিডিঅ' কৰিবৰ বাবে অনুমতি নাছিলে এয়া আকৌ আমাৰ বান্দৰ আহিলে দেই তাৰ পাছতে তাৰ পৰা আমি ওলাই গলো চামগুৰি সত্ৰৰ অভিমুখে এয়া চামগুৰি সত্ৰৰ ওচৰা-ওচৰিকৈ আছে দুখন আৰু দুই ভাগতে আমি সোমালো আৰু ইমান ধুনীয়াকৈ মুখা শিল্পখিনি বনাই থোৱা আছে সঁচাকৈ বহুত ভাল লাগিলে এয়া দেখিছেনে কিছুমান মুখা শিল্প নতুনকৈ তৈয়াৰ কৰি আছে আৰু ভিতৰটোত ইমান ধুনীয়াকৈ সজাই ৰাখিছে মানে অপূৰ্ব সৃষ্টি বুলিব লাগিব এয়া চাওকচোন ভিতৰটো বহুত ধুনীয়াকৈ সাজি ৰাখিছে আৰু আমি গৈ তাতেও হেৰা ললো এয়া নিসিংহ মুখাৰ ওচৰত দাদাহঁতেও যিহেতু এই মুখাসমূহ বনাই দাদাহঁতে ইয়াৰ পৰাই প্ৰশিক্ষণ লৈছিল বুলি কৈছিল আৰু তেওঁলোকৰ আগৰ পৰা চিনাকি আছিলে
সেই সূত্ৰে গৈ আমাৰ ভালেই লাগিলে তাতো, কিন্তু আমি সময়ৰ অভাৱৰ বাবেহে বেছি সময় কটাব নোৱাৰিলোঁ। আৰু সকলো ঠাইতে সকলো সময়তে ভিডিঅ' কৰিবলৈ বেয়া লাগে। আমাৰ অকণমানিয়েহে ভিডিঅ' কৰিছে, বেয়াও লাগে, কিজানিবা বেয়া পায় তেওঁলোকে ভিডিঅ'সমূহ কৰাৰ বাবে, কিন্তু বেয়া নাই পোৱা বাৰু, অনুমতি দিছে। এইফালে আনভাগ সত্ৰলৈ আহিলোঁ। এয়া দেখিছেনে ইমান ধুনীয়াকৈ বস্তুখিনি সজাই ৰাখিছে, মানে দেখিয়ে ভাল লাগিছে। পৰিৱেশটো বহুত ধুনীয়া হয়। আৰু এয়া আমি ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰলৈ সোমাই গৈও তাৰ ভিতৰতো বহুখিনি মুখাশিল্প আছে, এনেও সত্ৰ নগৰী মাজুলী, আৰু তাতো আমি গৈ সেৱা ল'লোঁ। তাৰ পাছতে আমি একেবাৰে শেষত আউনীআটী সত্ৰত সোমালোঁগৈ। এয়া আউনীআটী সত্ৰত প্ৰথমে আমি চাকি বন্তি লৈ তাৰ ভিতৰলৈ সোমাই গ'লোঁ। এই সময়খিনি খুব ভাল লাগিছিল, মানে চিকিমিকি সময়, দবা কোবাবও হৈছে, আৰু আমি সেইখিনি সময়তে গৈ তাৰ পালোঁগৈ। প্ৰভু ঈশ্বৰৰ ওচৰত আমি আশীৰ্বাদো ল'লোঁগৈ। তাৰ পাছত আমি তাত চাকি বন্তি জ্বলালোঁ, আৰু ইমান ডাঙৰ তুলসীৰ কুণ্ডা, আৰু তাত সংৰক্ষিত কৰি থৈছে। সঁচাকৈ ভগৱানৰ যে কি অপূৰ্ব সৃষ্টি নহয়নে বাৰু, চাওকচোন।